নমস্কাৰ বন্ধুসকল। আজি আপোনালোকৰ মাজলৈ এখন গাড়ী লৈ আহিছোঁ। এখন হৈ গ'ল ছুইফ্ট ডিজাৰ VDI হয়, 2010 চনৰ গাড়ী। দেখি যায় চাৰিটাতে এলয় লাগি আছে, চাৰিটা চকাই এলয় হুইল লাগি আছে। গাড়ীখন অলপ বয়স হৈছে, 2010 চনৰ মডেল, কিন্তু গাড়ীখন বহুত ধুনীয়া হৈ আছে। ইঞ্জিন কণ্ডিশ্যন বহুত ভাল হৈ আছে। পুৰণা গাড়ী যেতিয়া সৰু সুৰা দাগি আছে, বাম্পাৰটোত অকণমান দাগি আছে, আৰু বেলেগত তেনেকৈ একো নাই। যদি কৰাব লাগে সেইকেইটা মই কৰাই দিম, সৰু সুৰা কামকেইটা। আৰু ইঞ্জিনটোতো বহুত ধুনীয়া হৈছে গাড়ীখনৰ, আৰু কোনো এক্সিডেণ্টেল গাড়ী নহয়, পূৰা গাড়ীখন চিল আছে। আৰু এইখন গাড়ীয়ে আপোনাৰ ভাড়া মাৰিবৰ কাৰণে খুব ভাল হয়। মাইলেজো 20ৰ ওপৰ পাব আপোনালোকে। ইঞ্জিন কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো এবাৰ শুনাই দিম। বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, চাব পাৰে। মাতটো বহুত স্মুথ হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্টেল নহয়, এপ্ৰন পূৰা চিল আছে, চাব পাৰে। আৰু মবিল বেক নাই অকণমানো, আৰু কোনো বেক স্মক নাই গাড়ীখনত। খুবেই ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন, চাব পাৰে। মবিল বেক অকণমানো নাই, যিহেতু ডিজেল গাড়ী হ'লেও গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন আছে। ভাল মানুহৰ গাড়ী আছিলে। আৰু যদি কোনোবাই ল'ব বিচাৰে, খুব কম দামত গাড়ীখন দি দিম। 1,40,000 টকাত গাড়ীখন ট্ৰেন্সফাৰ কৰি মেলি মই দি দিব পাৰিম। চাব পাৰে, অকণমানো ধোঁৱা নাই গাড়ীখনত। ডিজেল গাড়ীত যিহেতু পুৰণা ধোঁৱা আহে, এইখনত সেইবোৰ একো নাই। চাব পাৰে, ইণ্টেৰিয়ৰটো ধুনীয়াই হৈ আছে। কোনো ধৰণৰ আপোনাৰ কৰাব লগা কাম নাই গাড়ীখনত। নিব লাগে আৰু তেল ভৰাব লাগে, চলাব লাগে। যদি কোনোবাই ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দি দিম, কণ্টেক্ট কৰিব। চাব পাৰে, পূৰা চিল আছে দৰটা। ভালকৈ এবাৰ দেখাই দিছোঁ আপোনালোকক। পুৰণা হ'ল বুলিয়ে গাড়ীখন যে বেয়া হ'ব তেনেকুৱা কোনো কথা নাই। গাড়ীখন খুবেই ধুনীয়া হৈ আছে। আৰু কোনোবাই যদি ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰ দি দিম, কণ্টেক্ট কৰিব। চাব পাৰে, বুট স্পেচো বহুত বেছি আছে। গাড়ীখন খুবেই ধুনীয়া হৈ আছে, কোনো পচা পচি নাই। ডেগিটো বহুত ডাঙৰ হয়, ধুনীয়াকৈ দেখাই দিছোঁ এবাৰ। পূৰা চিল আছে ডেগিও। যদি কোনোবাই ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰ দিম, কণ্টেক্ট কৰিব।